फ्रेंड्स वेलकम बैक माय यूट्यूब चैनल। सो आज এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টো আপোনালোকে দেখা পাব যোৰহাটৰ কৰম পূজাৰ ঝুমুৰ ফেষ্টিভেল। তো তাত যাম আমি এতিয়া বৰ্তমান আছো এইটো কৌশিকৰ ঘৰত। হেল্ল' কৌশিক, হাই। এইফালে বিকি আছে। হেল্ল'। তো আমি তিনিটা ইয়াত বহি আছো, মানে ৱেটিং কৰি আছো। গাড়ী ইয়াত ৰখি আছে, বাছ। ঝুমুৰ পাৰ্টি অহা নাই এতিয়ালৈকে। সো লাষ্টলৈকে ভিডিঅ'টো চাব, ভাল লাগিব, একদম মজা হ'ব। লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি যাব মোৰ চেনেলটো নতুন আহিছে যদি। সো লেটছ গো, তাত গৈ সকলোখিনি দৃশ্য দেখাম আপোনালোকক। সো ফাইনেলি গাইজ আমি ঝুমুৰ সন্মিলন হোৱা জেগাত আহি পাই গ'লোঁ বৰ্তমান। এতিয়া বাজিছে আপোনাৰ ৰাতি 10টা বাজিছে। সো আজি আমি গোলাঘাটৰ গিলাধাৰীৰ পৰা আহি আছোঁ আৰু এয়া চাই লওক আপোনালোকৰ ইয়ালৈকে দৃশ্য। বাহিৰৰ পৰা এনেকুৱা দৃশ্য, মানুহ বহুত হৈছে, বিভিন্ন ডিষ্ট্ৰিক্টৰ বিভিন্ন জেগাৰ ইয়াত লোকেলো আহিছে। সো ভিডিঅ'টো আগলৈকে কি হয় সকলোখিনি চাই থাকক। মই দেখুৱাই আছোঁ আপোনালোকক আৰ্টছা পাৰ্টি আৰু বিভিন্ন ৰাজ্যৰ সহযোগত এয়া ঝুমুৰ নৃত্য হৈ আছে। আৰু আপোনালোকক মই এয়া মেইন কৰ্মা য'ত ডালটো পূজা কৰিছে তাত লৈ গৈ আছোঁ দেখাবলৈ। এয়া ঝুমুৰ হাল লিখা আছে আৰু ইয়াত আখৰা, ইয়াত মানে কৰ্মা ডালটো ইয়াত পূজা অৰ্চনা কৰিছে কৰ্মতীসকলে ব্ৰত ৰাখি। আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছোঁ, চাই থাকক। ইয়াত ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে আৰু এয়া চাই লওক। ইয়াত যাৱা সকলোখিনি ধুনীয়াকৈ দৃশ্যখিনি ডেক'ৰেশ্যন কৰি খুব ধুনীয়াকৈ সজাই পৰাই ৰাখিছে। চাই লওক একদম
লাজে মরি রাধা রাধা কৃষ্ণ বাজায় মনে ভরিব রে গান বিষম লাজে মরি রাধা রাধা বলে বাঁধি কদমেরও ডালে বসি রাধা রাধা বলে বাঁধি কদমেরও ডালে বসি রাধা রাধা কৃষ্ণ বাজায় বাঁশি মনে বরি করে গাগরি সমলা দে মরি রাধা রাধা কৃষ্ণ বাজায় বাঁশি মনে ভরি করে গাগো সমলা দে মরি হায় বাছা হায় রে হায় বাছা হায় রে মর্নিং গাইজ বৰ্তমান এতিয়া মৰ্নিং হৈ গ'ল 5:06 মান হৈছে আৰু এটা চাই লওক পৰিৱেশ গোটেইখিনি চব খালী হৈ গ'ল আৰু আমি এতিয়া যাব লাগিব ইয়াৰ ব্লগটো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু থেংকছ ফৰ ৱাচিং মাই ভিডিঅ' বাই বাই